বৰ্তমান আমাৰ ভাৰতবৰ্ষ এক সংকটপূৰ্ণ অৱস্থাৰ মাজেদি গৈ আছে কাৰণ আমাৰ ভাৰতবৰ্ষত ইতিমধ্যে কৰোনা ভাইৰাছে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কাৰণ ইতিমধ্যে আমাৰ ভাৰতবৰ্ষত প্ৰায় 6 লাখ মানুহ কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু প্ৰত্যেকটো দিন আমাৰ ভাৰতবৰ্ষত 20,000ৰো অধিক মানুহ কোভিড-19ত আক্ৰান্ত হ'ব লগা হৈছে আৰু ঠিক একে ধৰণৰ অৱস্থা আমাৰ অসমত হৈছে কাৰণ ইতিমধ্যে আমাৰ অসমত কৰোনা ভাইৰাছে এক দ্ৰুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে আৰু যাৰ কাৰণে যোৱা দেওবাৰৰ পৰা অতি কঠোৰভাৱে এক 14 দিনীয়া লকডাউন দিয়া হৈছে ঠিক এনে এটা দুৰ্যোগৰ সময়ত আমাৰ ভাৰতৰ প্ৰত্যেকজন মানুহৰ কাৰণে এটা সুখবৰ আহিছে বুলি ক'লেও ভুল কোৱা নহ'ব কাৰণ কৰোনা ভাইৰাছৰ ভ্যাকচিন ওলোৱাৰ পথত কিন্তু এইবাৰ কৰোনা ভাইৰাছৰ ভ্যাকচিন কোনো আয়ুৰ্বেদিক বা কোনো কবিৰাজে বনোৱা ভ্যাকচিন নহয় এই ভ্যাকচিনটো বনাইছে ভাৰত বায়োটেক ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদ আৰু ন্যাশনাল ইনষ্টিটিউট অফ ভাইৰলজিয়ে মিলি এই ভ্যাকচিনটো বনাইছে আৰু এই ভ্যাকচিনটোৰ নাম দিয়া হৈছে কোভ্যাক্সিন ইতিমধ্যে জন্তুৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰি সম্পূৰ্ণভাৱে সফল হোৱা পৰিলক্ষিত হৈছে আৰু যাৰ ফলত CDSCOয়ে মানুহৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰাৰ সম্পূৰ্ণভাৱে অনুমতি দি দিছে আৰু ভাৰতত এই ভ্যাকচিনৰ ট্ৰায়েল জুলাইৰ পৰা ষ্টাৰ্ট হ'ব কাৰণ ভ্যাকচিন এটা তৈয়াৰ কৰোঁতে টোটেল 6টা ষ্টেপ পাৰ হৈ আহিব লাগে ৰিচাৰ্চ জীৱ-জন্তুৰ ওপৰত ট্ৰায়েল মানুহৰ ওপৰত ট্ৰায়েল টোটেল 3বাৰ চৰকাৰৰ পৰা অনুমতি উৎপাদন আৰু অৱশেষত জনসাধাৰণৰ মাজত প্ৰদান কৰা আৰু আটাইতকৈ ডাঙৰ কথা এইটোৱে যে আমি এই কোভ্যাক্সিনৰ ওপৰত সম্পূৰ্ণভাৱে ভৰসা কৰিব পাৰোঁ কাৰণ ভাৰত বায়োটেকে এইটো প্ৰথম কোনো ভ্যাকচিন বনোৱা নহয় ইয়াৰ আগতো টোটেল 16টা ভাইৰাছৰ ওপৰত ভ্যাকচিন বনাই সফল হৈছে তাৰ মাজত আছে পলিঅ ৰেবিছ জিকা ভাইৰাছ হেহে মোৰ বিনম্ৰভাৱে অনুৰোধ যে ভ্যাকচিন নহলৈকে এইকেইটা দিন সোশ্যাল ডিস্টেন্সিং সকলো সময়তে মাস্ক পৰিধান আৰু লকডাউনৰ আইনসমূহ সম্পূৰ্ণভাৱে পালন কৰক আৰু নিজক সম্পূৰ্ণভাৱে সুৰক্ষিত ৰাখক